স্পাইচজেটৰ কাষ্টমাৰ ছাৰ্ভিচ এক্সিকিউটিভৰ বাবে এক্সাম পতা হৈছে 23 জানুৱাৰীত পৰীক্ষা পতা হ'ব স্পাইচজেটৰ তৰফৰ পৰা। যদি আপুনি ইণ্টাৰেষ্টেড হয় নিশ্চয় এপ্লাই কৰিব পাৰে। এইটো ৱাকিং ইণ্টাৰভিউ হ'ব। সেইদিনাই আপুনি 23 জানুৱাৰীত আপুনি কিৰণশ্ৰী গ্ৰেণ্ড হোটেলত যাব লাগিব। কিৰণশ্ৰী গ্ৰেণ্ড নিউ এয়াৰপৰ্ট ৰোডত অৱস্থিত, তালৈ যাব লাগিব। তাতে আপুনি আপোনাৰ ৰেজিউমেখন আনিব লাগিব। তাৰপিছত হায়াৰ ছেকেণ্ডেৰী, মেট্ৰিক আৰু গ্ৰেজুৱেট হোৱাৰ চাৰ্টিফিকেটখিনি ল'ব লাগিব আৰু জেৰক্স কপি তাতে জমা দিব লাগিব। সেইদিনা যাতে জমা দিলে হ'ল। আপুনি 10টা বজাৰ পৰা 12টা বজালৈকে ইণ্টাৰভিউ টাইম আছে, গতিকে তাৰ আগতে আপুনি তাতে সেই জেগা যাই পাব লাগিব আৰু তাতে ৰেজিউমখন ছাবমিট কৰিব লাগিব। আকৌ এবাৰ কৈছোঁ, কিৰণশ্ৰী গ্ৰেণ্ড নিউ এয়াৰপৰ্ট ৰোডত এক্সামটো হ'ব 10টা বজাৰ পৰা 12টা বজাৰ ভিতৰত, গতিকে তাৰ আগতে আপুনি সেই জেগাটো পাব লাগিব। আৰু পৰীক্ষাৰ দিনা আপুনি ফৰ্মেল ড্ৰেছ পৰিধান কৰি আহিব লাগিব। আৰু এইটো সকলোৰে বাবে প্ৰযোজ্য, কাৰণ ফ্ৰেছাৰ্ছ এক্সপিৰিয়েঞ্চ সকলোৱে দিব পাৰে, গতিকে কোনো চিন্তা কৰিব নালাগে। আপুনি যদি গ্ৰেজুৱেটেড হয় তেতিয়াহ'লে আপুনি এক্সামটো দিব পাৰিব। জব ডেছক্ৰিপশ্যন হৈছে গ্ৰাউণ্ড হেণ্ডেলিঙৰ কাম, আৰু ৰিকুৱাৰ্ড স্কিল হৈছে গুড কমিউনিকেশ্যনছ ইন হিন্দী এণ্ড ইংলিছ। গতিকে হিন্দী আৰু ইংলিছ লেংগুৱেজ যদি ভালকৈ জানে তেতিয়াহ'লে নিশ্চয় ইয়াৰ বাবে যোগ্য হয়। 18 বছৰৰ পৰা 27 বছৰলৈকে এপ্লাই কৰিব পাৰে। 18 বছৰ কম হ'লে নোৱাৰে আৰু 27 বছৰৰ বেছি হ'লে এপ্লাই কৰিব নোৱাৰে। এইখিনিয়ে।